অসমবাসী ৰাইজলৈকে বিনম্ৰ অনুৰোধ যে আপোনালোকৰ চব কথাত খং উঠিলেও মূল্য বৃদ্ধিক লৈ আপোনালোকে প্ৰতিবাদ কৰিলেও কিন্তু এটা বস্তুৰ মূল্য বৃদ্ধি হ'লে আপোনালোকে কেতিয়াও প্ৰতিবাদ নকৰিব সেইটো হ'ল যে কাপোৰ অৰ্থাৎ মানে সূতা বা কাপোৰ এনেকুৱা ধৰণৰ বস্তুক লৈ প্ৰতিবাদ নকৰিব কাৰণ তেতিয়া প্ৰতিবাদ কৰি দিলে কোনোবা নেতাই হঠাৎ কৈ দিব যে যদি কাপোৰৰ দাম বৃদ্ধি হৈছে তেতিয়াহ'লে আপোনালোকে কাপোৰ নিপিন্ধাকৈ থাকক মানে নাৱত হৈ থাকক। এতিয়া কথাটো হ'ল যে কি যিসকল মানুহৰ ফিগাৰ ভাল দেখিবলৈ স্বাস্থ্যৱান তেওঁলোকৰ বাৰু কাপোৰ নিপিন্ধাকৈ থাকিলেও চলমান খান টাইপ লাগি থাকিব, কিন্তু আমাৰ নিচিনা শকত আৱত পেটুৱা টাইপৰ মানুহবিলাকে কাপোৰ নিপিন্ধাকৈ থাকিলে কেনেকুৱা দেখিব এবাৰ নিজে ভাবি চাওক। বুজি পাইছেনে কথাটো? গতিকে কাপোৰৰ দাম বৃদ্ধি হ'লে সূতাৰ দাম বাঢ়িলে আপোনালোকে যেন ভুলতেও প্ৰতিবাদ নকৰে। আৰু মাজতে আমাৰ কোনোবা এজন নেতাই ক'লে যে খাদ্য বস্তুৰ দাম বাঢ়িছে কাৰণ আমি খাওঁ বেছিকৈ, গতিকে হয়ও কথাটো বেছিকৈ খালেতো দাম বাঢ়িবই। আৰু তেওঁ যে কৈছে যে আমি কমকৈ খালে দাম বৃদ্ধি নাপাব, আৰু এইটো ভাল কথা আচলতে আমাৰ জনা শুনা মানুহবিলাকে কয় যে কমকৈ খালে বেছি দিন জীয়াই থাকিব পাৰি আৰু বেছিকৈ খালে কম দিন জীয়াই থাকিব পাৰি। গতিকে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে কমকৈ খোৱাটো ভাল, আৰু কমকৈ খালে আমাৰ কি হ'ব মূল্য বৃদ্ধিও কমিব, খোৱা বস্তুৰ দামো কম হৈ থাকিব। আৰু ইতিমধ্যে এই কথাটো তেওঁলোকে কৈছে তেনেকুৱা নহয়, তেওঁলোকে উদাহৰণো দাঙি ধৰিছে, নিদৰ্শনো দাঙি ধৰিছে উপদেশতকৈ আৰ্হি ভাল হিচাপত। যেনে প্ৰথমখন কেবিনেট বৈঠকত তেওঁলোকে 5 বিধমান মাংস 5 বিধমান মাছ এনেকৈ ঢেৰ কিবা কিবি খাইছিলে। আমি সংবাদ মাধ্যমত পাইছিলোঁ, পাহৰিলোঁ একজেক্ট হিচাপবিলাক, কিন্তু তেনেকৈ কিবা এটা আছিলে। কিন্তু দ্বিতীয়খন কেবিনেট বৈঠকত তেওঁলোকে মাত্ৰ 3 বিধমান মাংস 2 বিধমান মাছ তেনেকৈহে খাইছিলে। অৰ্থাৎ তেওঁলোকে নিজে উপদেশতকৈ আৰ্হি ভাল হিচাপে নিদৰ্শন দাঙি ধৰিছিলে। গতিকে কথাবিলাক তেনেকুৱা আপোনালোকে নিজে ভাবি চাওক। গতিকে কেৱল চব কথা প্ৰতিবাদ কৰিলোঁ, আকৌ এবাৰ দোহাৰিছোঁ, কাপোৰৰ দাম বৃদ্ধি হ'লে আপোনালোকে যেন ভুলতেও প্ৰতিবাদ নকৰে, একদম চুপ থাকিব দেই, নহ'লে চব লাংটা হৈ থাকিব লাগিব।